ফ্ৰেণ্ডছ, মই আহিছিলোঁ শিৱসাগৰ আৰু লাষ্ট ভিডিঅ'টো মোৰ তাতে হৈছিলে, হেক কৰিছিলোঁ। আৰু মই ভাবিলোঁ আহিলোঁ যেতিয়া ইমান দূৰৰ পৰা আৰু এটা এপিছ'ড কৰিয়ে যাওঁ, ইয়াতে দুটা ভিডিঅ' বনায়ে যাওঁ। আৰু এই আণ্টি এগৰাকীয়ে খুব মাতি আছিলে, এই আণ্টিগৰাকীয়ে খুব মাতি আছিলে। তেওঁ ইয়াতে দোকান আছে, ইয়াতে পুখুৰী পাৰতে দোকান আছে। আৰু মোক মাতিলে, সেইকাৰণে মই চাওঁচোন কি পাওঁ কিনিবলৈ। আণ্টিৰ লগত মাইনা এজনী বহি আছে, চাওঁচোন কি পাওঁ। ইমানকৈ মাতিছে যেতিয়া কিবাটো কিনি দিবই লাগিব ন। সেইবিলাকতো সৰুতে পিন্ধিছিলোঁ খুব। आंटी यहाँ पर लक्ष्मी माता जी का है क्या कुछ? ये तो नहीं है। ग्रीन, ये तो लड़कियों का है शायद। लड़कों का है ना ये। हे मायना जनी, तुम्हें आसामीज आती है कि नहीं? आहे, अच्छा। तुम्हें पढ़ी आसा नेকি? किहत पढ़ी आसा? क्लास 3। এতিয়া সামাৰ ভেকেশন। কোন স্কুলত পঢ়া তুমি? ৰংপুৰ হাই স্কুল। আচ্ছা, ক্লাস 3 পঢ়ি আছে। আৰু মা হয় তোমাৰ? আণ্টি নমস্কাৰ দেই। সো তুমি স্কুল যোৱা নে? ৰেগুলাৰ? এতিয়া ছুটিৰ কাৰণে ইয়াত আছা, মাক হেল্প কৰি দিছা। ইয়াতে কিমান দিন হ'ল তোমালোকৰ এইখন? আচ্ছা, ইয়াতে এতিয়া বিক্ৰী হৈছেনে? তাৰ লগ কিবা এটা কাষ্টমাৰ বনি হ'ল নাই আপোনালোকৰ? বনি হ'ল নাই? 10 रुपया। अच्छा, अभी आए ही है। अच्छा अच्छा अच्छा, খুলিছেহে মানে এতিয়া। ছোৱালী পিন্ধিব পৰা আছে নাই এনেকা? सब ছোৱালীয়ে পেনে মই চাই আছোঁ কি পাৰোঁ লৈ দিওঁ। সেই মাইনাজনীয়ে আণ্টিয়ে মাতিলে মোক ইয়াতে কিবা এটা কিনিবৰ কাৰণে। চাওঁচোন, মানে এনেকুৱা চেইন এটা দি দিয়া মোক, সেইটো পিন্ধিব লাগিব। মাইনাই মোক এতিয়া দিব চেইন এটা। আৰু তোমাৰ পচন্দ দিয়া মোক। য়েল্লো কালাৰ থকা এটা দিব। এইটো বঢ়িয়া, থেংক ইউ। এইটো এতিয়া মই হাতত পিন্ধিম। আৰু মাইনা ঘৰত কোন কোন আছে তোমাৰ? আচ্ছা, ভাড়া ঘৰত থাকা নি তোমালোকে? বাকী সেইবোৰ চব নিজেই কিনি আনিছে আপোনালোকে? অঁ, আপোনাৰ মানুহগৰাকী কি কৰে? পণ্ডিত। ইয়াতে নেকি মন্দিৰত? আচ্ছা আচ্ছা, বঢ়িয়া। এইডালো হাতত পিন্ধা হয় নেকি? আচ্ছা, আৰু দিয়াচোন হাতত লগোৱা কিবা আছে যদি। অঁ, এইকেইটা নালাগে, এইটো নালাগে। হয়, মই এইটোৱে লৈ দিছোঁ আপোনাক, আপুনি মাতাৰ কাৰণে দেই। বাৰু মাইনা ভালকৈ পঢ়িবা দেই, একদম পঢ়াত গুৰুত্ব দিব। আৰু এইটো কৰি দিছা, মাৰ লগত আহি হেল্প কৰিছা, বহুত ভাল কৰিছা দেই। আজি আহিছা ন? আচ্ছা, তুমি ক্লাছ 3ত আছোঁ কৈছিলা ন? আচ্ছা 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 আচ্ছা, ভালে আছে। মোৰ এইটোত কিমান হ'ল এতিয়া? 30। तो 30 हो गया। এইটো
মাইনা মানুহ এজনী পিন্ধিব মাইনা কি ঘূৰে 10 টকা হাৰি আছে বনি হৈ যাব এইটো ৰাখি দিয়ক আপুনি এই 10 টকা বনি হৈ যাব এইটো ৰাখি দিয়ক আপুনি এইটো মাইনা তুমি ৰাখিবা দেই তুমি ভালকৈ পঢ়িবা কিতাপ কিনি ল'বা কিবা দেই কপি কিনিবা যাও ভগৱান বাবা মুক্তি নাপাব হ'ব একো নাই দেই থেংক ইউ আপোনালোকৰ ভালকৈ বিক্ৰী হওক এইটোৱে মই বিচাৰিম ভাল চেল হওক আৰু বস্তু বঢ়াই দিব ভাল এটা দিয়া আৰু বস্তু বঢ়াব দেই অ ইয়াতে তেতিয়া আৰু কাষ্টমাৰ আহিব ন চ' মই আহিছোঁ কেতিয়াবা আহিলে আপোনালোকক পাম নহয় পাব ঠিক আছে মোক চিনি পাব ন চিনি অঁ ঠিক আছে মইনা বাই বাই অঁ আহিছোঁ দেই চ' ফ্ৰেণ্ডছ এই ইয়াতে আণ্টি এগৰাকী আৰু মাইনা এজনী আছে ইয়াতে তেওঁলোকৰ এখন দোকান আছে আমাৰ পুখুৰীৰ পাৰতে চ' মোক বহুত ৰিকুৱেষ্ট কৰিলে মাতিলে কিবা এটা কিনিবলৈ তাৰ কাৰণে মই সেইডাল কিনিলোঁ আৰু মাইনা এজনী আছে সেইটো কাৰণে ভাল লাগিলে তাই পঢ়ি আছে ক্লাছ 3ত আছে এতিয়া ক্লাছ 3ত থাকিও তাই এনেকৈ মাকক হেল্প কৰি দি আছে চ' বহুত ভাল আৰু তাহাঁতি বিহাৰৰ হয় বুলি কৈছে কিন্তু তাই ইমান ভাল আছামিজ কৈছে ন মোৰ বহুত ভাল লাগিলে বহুত স্মাৰ্ট হয় ছোৱালীজনী আৰু বহুত কথাও পাতিলোঁ এনেকৈ চ' ভিডিঅ'টো ইমানেই যদি চাই ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে মই লৈ অহা এনেধৰণৰ ভিডিঅ'সমূহ আপুনি আগতীয়াকৈ পায় চ' থেংক ইউ জয় আই অসম